ফ্ৰেণ্ড, কি খবৰ? আজি আহিছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ, য'ত নেকি আমি দেখুৱাম আজি এটা মন্দিৰ, য'ত মানে শিৱ মন্দিৰ আছে, লগতে শ্মশানো আছে। চ' ব'লকচোন আৰম্ভ কৰোঁ ভিডিঅ'টো, চাওঁ কেনেকুৱা লাগে আপোনালোককো দেখুৱাওঁ। আমি আহি আছোঁ, ভাগৰ লাগি গৈছে, বহুত দূৰ হয় জেগাখিনি, অলপ মাজে মাজে আপোনালোকক দেখুৱাই থাকিম। আৰু বিশেষকৈ গাড়ীত যাব পাৰি, কিন্তু গাড়ীত গ'লে আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিম। দেখিছেনে জেগাবোৰ? এনেকৈ ইফালে ঘৰবোৰ এনেকুৱা। এটা মন্দিৰ, এই মন্দিৰটো হৈছে কি মাৰাঠীসকলৰ মন্দিৰ, য'ত নেকি এই মন্দিৰটোতে আপোনালোকৰ বিয়া বাৰ সকলো হয়, বা ইয়াত আমাৰ বাহিৰা মানুহৰ কাৰণে নহয়, তেওঁলোকৰ যিকোনো সেৱা মানে পূজা হয় চব এই মন্দিৰটোতে কৰে। আপোনালোকক দেখুৱাইছে, দেখিছে। তাৰপৰা দেখাম। আমি বৰ্তমান গৈ আছোঁ ফোন চাইডৰ পৰা আপোনালোকক দেখাই আছোঁ ৰাস্তা মন্দিৰৰ। আৰু একবাৰ দেখাই দিওঁ, দেখাই দিওঁ আপোনাক। এয়া দেখিছেনে মন্দিৰটো? এয়া সম্পূৰ্ণ বৰ ডাঙৰ মন্দিৰটো, আৰু মন্দিৰটো দেখি ভাল লাগে, কিন্তু আমি সোমাব পৰা নাই। বাহিৰৰ পৰাই চাব লাগে, মাজে সময়ে সেনেকৈ বাহিৰৰ পৰাই চাই যাওঁ। আৰু বৰ্তমান এইটো ৰাস্তাতে আমি এতিয়া যাম। এইটো যিটো মন্দিৰ কৈ আছিলোঁ যে, এইফালৰ পৰাও যাব পাৰি আৰু এইফালৰ পৰাও আমি যাব পাৰোঁ। গতিকে এইফালে অলপ ওচৰ হয়, সেইটো কাৰণে এইটো ৰাস্তাতে গৈ আছোঁ। অকণমান দেখাই দিয়া। এইফালে 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 সি খোজকাঢ়ি যাব বিচাৰিছে, কিন্তু ৰাস্তা বেয়া, খোজকাঢ়ি যাব দিব নোৱাৰি, সেইকাৰণে ৰাস্তা একদম গেলি গৈছে। দেউতাকে লৈ আছে পিছত, তথাপিতো নামানে, সৰু পোৱালি যে অলপমান অকৰা টাইপৰ। এয়া আমি হাইৰত আহি পাইছোঁ, দেখুৱাই আছোঁ। হাইৰত আহি পালোঁ যে, তাকে দেখুৱাই আছোঁ। এয়া আমি আহি পাইছোঁ আপোনাৰ চাকন হাইৰোড। এয়া দেখি পাইছে আপোনালোকে, ওপৰত দি হাইৰোড আছে। এইটো ওপৰত যিটো ৰোড হয়, এইটো আপোনাৰ মুম্বাই ৰোড যায়, আৰু এইফালে পুনে। আৰু যিহেতু আমি এতিয়া মন্দিৰ যাম, আমি এই তলেদি যাব লাগিব। দেখুৱাই আছোঁ, এই গাড়ী আহিছে দেখিছেনে? আমি সিফালেদি সোমাই যাব লাগিব। এয়া হাইৰোড। এয়া চাওকচোন জেগাটো কেনেকুৱা লাগিছে। এয়া ওপৰেদি হাইৰোড, আপোনাৰ গাড়ী পাৰ হৈ আছে। এইটো হৈছে আপোনাৰ মুম্বাই ৰোড, আৰু আমি যিহেতু এতিয়া মুম্বাই ৰোডৰ হেৰিতে আছোঁ, আমি যাম আপোনাৰ এই কাষেদি। দেখিছেনে গাড়ীবোৰ আহি আছে? এইটো আমি তলেদি পাৰ হৈ যাম এতিয়া। এইটো আমি যোৱা ৰাস্তা। এয়া আমাৰ আহি আছে দুইজন, লাহে লাহে আহি আছে, যিহেতু ৰাস্তাও বেয়া, আৰু তেওঁ জেদ কৰিছে যে মই খোজকাঢ়িয়ে যাম, মানে দেউতাকে তাৰ লগে লগে আহি আছে। এয়া আহি পাইছোঁ দোকান। তো মালিকে অলপমান কিবা লৈছে খাবৰ কাৰণে, চিংৰা লৈছে। চিংৰা লৈ যাম খাবৰ কাৰণে, চিংৰা বনাই আছে তাকৈ খাবলৈ। থোৰা ভোক লাগিব যে, তাতে আমিও খাম। আৰু এয়া দোকানী भैया बनाए আছে। भैया चटनी ज़्यादा डालिए, हाँ चटनी ज़्यादा डालिए। আপেল লৈছোঁ খাবলৈ। ইয়াতে আপোনাৰ কমলা আছে, আপেল এনেকৈ লৈছোঁ অলপ। ফাইনেলি আমি আহি পালোঁ। এয়া মন্দিৰৰ গেট, আপোনাক দেখুৱাই আছোঁ। শুক্লেশ্বৰ মন্দিৰ, ইফালেদিয়ে যাব লাগে। আহি পাই গৈছোঁ আমি, আৰু বেছি সময় নালাগে, 10 মিনিটমানৰ ৰাস্তা, যিহেতু গৈ আছোঁ। আৰু এইকণতে আপোনালোকক দেখুৱাম যে ইয়াতে যি আপোনাৰ আগৰ দিনৰ ৰজাৰ ঘৰ আছিল বুলি কয়, ইমান বিশেষকৈ নাজানো। ইয়াৰ লগতে আপোনাৰ মছজিদো আছে, আৰু ইফালে ইয়াত কৃষ্ণ মন্দিৰ আছে লগতে, আৰু এয়া ৰজাৰ ঘৰ। মানে এনেকুৱা ধৰণৰ আছিলে জেগাবোৰ, বহুত মানে ভিতৰে ভিতৰে ধৰক অকণমান গুফাৰ দৰে আছে। আপোনাক আগত দেখুৱাম। এতিয়া বৰ্তমান সেই বস্তুটো বন্ধ কৰি দিয়া গৈছে, যোৱা ৰাস্তা নাই। এনেকৈ হ'লে উঠি যাব পাৰে, আমি ওপৰলৈ নাযাওঁগৈ, যিমানখিনি পাৰোঁ এনেকৈ দেখুৱাব চেষ্টা কৰিম। এয়া আমাৰ এওঁলোক আহি আছে, এয়া ওপৰত উঠি অহা ৰাস্তা। এয়া গৰম, ওপৰতে গৰম, লগত আকৌ ভাগৰ। এয়া আমাৰ হাজবেণ্ড আৰু বেটা আহি আছে ওপৰলৈ। আহি যোৱা, আহি যোৱা, ভাগৰ লাগিছে, বহুত গৰম, আৰু লাহে লাহে আহি আছে। এয়া হা বেটা, অকণমান চাই দিয়া, মোক চাই দিয়া। বেটাই আপেল খাই আছে, আৰু লগতে চাইও আছে। এয়া আহা আহা,
এয়া আমাৰ আহি পাইছেহি লাহে লাহে। বহুত গৰম ভাগৰি গৈছে। আৰু এই চাওকচোন এনেকুৱাকৈ এইবোৰ ৱালেদি গাঁঠা আছে আৰু ইফালে যাবলৈ এইখিনি ৰাস্তা নাই। আগলৈ দেখুৱাম আপোনালোকক। এনেকুৱা পূৰা সীমা বন্ধা আছে চাৰিওফালে, দেখিছেনে? এয়া গোটেই সীমা বান্ধি থৈছে। গৈ পাম আৰু বেছি দূৰ নাই, জেগাখিনি দেখুৱাব পাৰিম আৰু বেছি অপেক্ষা নকৰাওঁ আপোনালোকক। বেটা অকণমান চাই দিয়া অকণমান। এয়া মানে কেমেৰাটো মোৰ বেটাই বিচাৰি আছে, তাক দিয়া নাই। আৰু এইখিনিতে আপোনালোকক দেখুৱাম। এয়া আমি আগৰ দিনৰ কিবা যি বন্দুক মানে কিবা ৰাইফলৰ হেৰি হয়, এয়া তাতে আছে, দেখুৱাই আছে। এয়া ৰজাৰ দিনৰে আছিলে, যি নেকি ইয়াতে আপোনালোকৰ ফায়াৰিং কৰিব পাৰে, এনেকুৱা ধৰণৰ আছিলে। এয়া যিবোৰ ৱাল কথা কৈছিলোঁ যে এনেকুৱা, এয়া আপোনাৰ বিষ্ণু মন্দিৰ আছে আৰু ইয়াৰ লগতে পিছফালে আছে আপোনাৰ মছজিদ। এয়া আমি আহি পাই গ'লোঁ জেগাখিনি। এইখিনি জইন আছিলে কিন্তু এতিয়া ভাঙি দিছে, গাড়ী ঘোঁৰাৰ ৰাস্তা বনাইছে সুবিধাৰ কাৰণে অহা যোৱা কৰিবলৈ। আৰু ইফালে এনেকুৱা ৰুম আছে, সম্পূৰ্ণ নহয়, আধা আধা এনেকৈ বনাই থোৱা আছে, বা ভিতৰিখিনি ইমান বনোৱা নাই, গুফাৰ দৰে আছে। ফাইনেলি আমি আহি পাই গ'লোঁ মন্দিৰৰ মেইন গেট। আগত যিটো আপোনালোকক গেট দেখাইছিলোঁ সেইটো মানে ধৰক আদৰণি যেনেকৈ গেট, সেই তেনেকৈ প্ৰথম গেট। কিন্তু এই গেটটো হৈছে আপোনাৰ ইয়াৰ পৰা মন্দিৰ আৰম্ভ, মন্দিৰৰ যাত্ৰা ধৰক ইয়াৰ পৰা। এইটো মেইন গেট চক্লেশ্বৰ মন্দিৰৰ লিখা আছে। আমি গৈ থাকোঁ লাহে লাহে, দেখুৱাম এতিয়া আপোনালোকক ইয়াৰ পৰা কি আছে। ইয়াৰ পৰা পূৰা চাওক, অকণমান সময় সম্পূৰ্ণ দেখুৱাম। ইয়াত দেখিছেনে এনেকৈ মানুহবোৰ আহি আছে। এয়া মন্দিৰৰ পৰা পূজা কৰি ওলাই আহিছে, এয়া পূজা কৰি আহিছে। एक बार हाय बोल दीजिए। ये सब पूजा करके आ रहे हैं। চব আহিছে মানে, তাকে দেখুৱাইছোঁ। এয়া আপোনাৰ এটা গেট, ইফালেও যাব পাৰি আৰু মেইন হৈছে ইফালে। আপোনালোকক আমি ইফালৰ পৰা লৈ যাম, চব জেগা দেখুৱাম। এয়া চবফালে দেখুৱাইছোঁ। এয়া যেতিয়া ইয়াতে মানুহ শ্মশানলৈ লৈ আহে, তেতিয়া তেওঁলোকৰ যিবোৰ লগত আহে মানুহবোৰ ইয়াতে জিৰণি কৰে। আৰু ইয়াতে তেওঁলোকে কিবা কিবি ধৰক ব্যৱস্থা হেৰি খোৱা বোৱা দিলে ইয়াতে সেনেকৈ কৰে। আৰু এয়া ইয়াতে ধুনীয়াকৈ পানীৰ টেপ লগাই দিছে, পানীৰ কাৰণে অসুবিধা নাই। আৰু ইয়াতে এনেকৈ বহিব দিছে। আৰু বিশেষকৈ এইজোপা গছ যিযোৰ হেৰি পূজা কৰে, চাওকচোন গছজোপা কেনেকুৱা ধুনীয়া চিনেৰী দেখিছেনে? কিমান ধুনীয়া, একদম জটা বান্ধি বান্ধি গৈছে। এয়া এনেকৈ বহিব চকী দিছে। আহকচোন এতিয়া আমি যাওঁ মন্দিৰলৈ, ভিতৰলৈ মই যাওঁ। এতিয়া খুব মানুহ কম, মানুহ ইমান নাই বাৰু বৰ্তমান। একদম ৰিঙা ৰিঙা হৈছে, যিহেতু বন্ধ হৈছে, আগৰ নিচিনা নাই। এইফালেও যাব পাৰি। আহা তোমালোকে, দেখুৱাম। দেখিছেনে? এই আমি আহি পাই গ'লোঁ মন্দিৰ। এয়া আপোনালোকক দেখুৱাইছোঁ সম্পূৰ্ণ মন্দিৰ। প্ৰথম মন্দিৰ এয়া, তাৰপিছত এইটো মা ভৱানী মন্দিৰো হয়। আৰু ইফালে আহিছোঁ আপোনাৰ, ইয়াত দেখুৱাম এতিয়া আপোনাক। এয়া এনেকৈও আছে, ইফালেও আছে মন্দিৰ। অকণমান ওচৰৰ পৰা দেখাই দিম আপোনালোকক। পূজা কৰে দেখিছেনে? আৰু ইফালৰ পৰা দেখুৱাই দিম। যিহেতু এতিয়া মানে কি কৰোণা হোৱাৰ পৰা এনেকৈ লগত মানে ভিতৰত যাব নিদিয়ে, সেই গতিকে আপোনালোকক বাহিৰৰ পৰা মই দেখুৱাই আছোঁ। এয়া এনেকৈ এনেকৈ ভিতৰত সোমাই যাব লাগে, তেনেকৈ সোমাই পূজা কৰিব লাগে। আৰু এইফালে আপোনাৰ ভিতৰতো আছে, এয়া নন্দী আছে। ইয়াৰ ভিতৰত শিৱ পূজা কৰে, শিৱ মূৰ্তি আছে। আৰু ইফালে আপোনালোকক দেখুৱাম এতিয়া এটা পুখুৰী আছে। সেই পুখুৰীটোত মানে আপোনাৰ চাবচোন কি ধুনীয়া লাগে। এই মন্দিৰৰ কাষতে লাগি থকা পুখুৰী আছে, চাওকচোন পুখুৰীটোত কিমান ধুনীয়া ধুনীয়া একদম কাছ আছে। আপোনালোকক দেখাই আছোঁ, মই দেখাই আছোঁ।
এই দেখিছেনে এই পাৰে পাৰে কেনেকুৱাকৈ আছে কাছবৰীয়া চাৰিওকাষে আছে সৰু সৰু একদম ধুনীয়া কৰি আছে এয়া চাওকচোন কেনেকৈ পাৰে পাৰে উঠি শুই আছে ইমান গৰম যে গৰমতে সিহঁতে মানে পাৰতে উঠি আছে আপোনাৰ সম্পূৰ্ণ এয়া মন্দিৰৰ মাজত পুখুৰীটো যে আছে আপোনাৰ সম্পূৰ্ণ মন্দিৰৰ মাজত আছে এয়া ইফালে আপুনি চালে গোটেই মন্দিৰটো দেখা পাইছে আমি য'ত আহিছোঁ এই মন্দিৰটোৰে কথা কৈছিলোঁ এয়া সম্পূৰ্ণ আপোনালোকক দেখুৱাই আছোঁ এয়া চাওকচোন কিমান ধুনীয়া দেখি মন্দিৰটো কিমান ভাল লাগে ন আৰু মাছো আছে কিন্তু মাছটো খুব কম দেখা পোৱা যায় এই কাছবোৰ কিন্তু বৰ ধুনীয়াকৈ আছে চাওক কিমান লানি পাতি আছে দেখিছেনে কিমান ধুনীয়া লানি পাতি আছে একেবাৰে এই গোটেই ৰাউণ্ডটো দেখুৱাই দিছোঁ আপোনালোকক চাই কেনে পালে ক'ব এয়া আজি অৱশ্যে মানুহ কম ইয়াতে সোমবাৰ দিনটোত বহুত ভিৰ থাকে মানুহ আৰু আপোনালোকক বিশেষ ইয়াত কথা এটা ক'ব আছে সেইফালে দেখুৱাই আছোঁ গৈ গতিকে ইয়াত আপোনালোকৰ মানে কি য'ত নেকি ইয়াত শ্মশানো আছে বুলি কৈছিলোঁ লগতে তাতে যি আমাৰ অসমীয়া নিয়মত যিটো আমি পিণ্ড দিওঁ ইয়াতে পিণ্ড দিয়া সকল মৃত ব্যক্তি আছে তেওঁলোকৰ যি ইয়াতে মানে আপোনাৰ শ্মশানলৈ আনে তেওঁলোকৰ নামত ইয়াতে পিণ্ড দিয়া যায় ইয়াত দেখিছেনে ইয়াত এনেকৈ বনাই দিয়া হৈছে চাৰিওপাশে এয়া সেউজীয়া গছ গছনি ধুনীয়া চিনেৰি বনাইছে এয়া আপোনাৰ জিৰণি কোঠা এইটো এটা জিৰাব পাৰে আৰু ইফালে মন্দিৰৰ ওপৰলৈ ইটো চাইডৰ পৰাও আপুনি বাহিৰলৈ যাব পাৰে আৰু ইফালেদিও যাব পাৰে আৰু আপোনালোকক দেখুৱাই আছোঁ কৈছিলোঁ আজি বিশেষ এটা মন্দিৰলৈ যাম আপোনালোকক মন্দিৰখিনিও দেখুৱাইছোঁ কিন্তু আপোনালোকক বিশেষ এটা জেগা দেখুৱাম য'ত নেকি ইয়াতে আমাৰ শ্মশানো আছে আৰু এওঁলোকৰ কোনোবা যদি ব্যক্তি কিবা ঢুকায় তেনেহ'লে তেওঁলোকৰ ইয়াতে লৈ আহে আপোনালোকক দেখুৱাই আছোঁ এয়া দেখুৱাওক আছে বহি আৰু আপোনালোকে দেখুৱাই আছোঁ এয়া আমাৰ অসমততো নাই এনেকুৱা ইয়াতে দেখিছেনে এনেকুৱা আছে লগতে মন্দিৰো আছে লগতে শ্মশান আছে ইয়াতে আপোনালোকৰ ইয়াতে কিন্তু চব আহে যেনেকৈ আমাৰ শ্মশানত মাইকী মানুহ নাযায় কিন্তু ইয়াতে মাইকী মানুহ আহে কোনোবা ধৰক ঘৰৰ কিবা পুৰুষ এনেকুৱা হওক বা যোনেই নহওক তেওঁ লগতে মাইকী মানুহ আহে আপোনালোকক দেখুৱাইছোঁ আৰু যিসকলে কাৰেণ্টত দিয়ে তাৰ ব্যৱস্থা আছে ইফালে কাষত যিটো আছে দেখুৱাইছোঁ কাৰেণ্টত আছে ইফালে কাৰেণ্টত হেৰি কৰে এনেকৈ আপোনালোকক সকলোখিনি দেখুৱাই আহিলোঁ আজি যিমানখিনি পাৰিলোঁ আৰু চাই ক'ব কেনেকুৱা লাগিছে বিশেষ ইমান মোৰ মানে অভ্যাসো নাই বনোৱা আজি চেষ্টা কৰিছোঁ অকণমান পাৰিলে আপোনালোকক দেখুৱাই যাম বুলি আৰু এতিয়া আমাৰ ল'ৰাটো ক'ত আছে হাজবেণ্ড ক'ত আছে আপোনালোকক চাব লাগিব কিয়নো মই গোটেই জেগা ঘূৰি ফুৰিলোঁ আপোনালোকক দেখুৱাই এয়া পূজা কৰি আহি আছে दिखा दीजिए भाभी एक बार हाय बोल दीजिए सिर्फ वीडियो बना रही हूँ दिखा दीजिए किसको दिखा रहे हैं नहीं मैं सिर्फ ऐसे वीडियो बना रहे हैं गाँव में देने के लिए बना रही हूँ गाँव कौन सा आपका असम भाभी चलो हम आसाम में जाएंगे आज कोई तो देखेगा ना हमारा वीडियो आसाम में जाएंगे हाँ क्योंकि हमारे उधर जैसे मंदिर भी नहीं है तो इसलिए दिखा रही हूँ আমি আহি পাইছোঁ অসমতে চাই দিব এওঁলোককো অকণমান ন তেতিয়া ভাল লাগিব আৰু আমাৰ আকৌ এবাৰ প্ৰথমে যি ৰাস্তা দি গৈছিলোঁ সেই ৰাস্তা দি আহিলোঁ হাজবেণ্ডক আৰু বাচ্চাক বিচাৰি ক'ত বা আছে তেওঁলোককো চাওঁ অকণমান তেওঁলোককো দেখুৱাই দিওঁ আৰু মোৰ ভিডিঅ'টো চাই কেনেকৈ পালে লাইক কমেণ্ট কৰি জনাব আৰু কিবা ভুল হ'লে ক্ষমা কৰিব আৰু চেষ্টা কৰিম আগলৈ যাতে আপোনালোকক এনেকুৱা ভাল ভাল জেগা দেখুৱাই দিব পাৰোঁ আৰু আশা ৰাখিছোঁ আজি জেগাটো চাই ভাল পাইছে গতিকে এয়া ইফালে এখন পাৰ্ক আছে পাৰ্কখন মই আপোনালোকক দেখুৱাব নি আছোঁ পাৰ্কখন মানে কি হৈছে সম্পূৰ্ণ বনাই হোৱা নাই সেইটো কাৰণে লক কৰি থৈছে এবাৰ দেখুৱাই দিম ৰ'ব আহি আছোঁ এয়া আমি আহি ইয়াতে এখন পাৰ্ক আছে পাৰ্কখন আপোনালোকক দেখুৱাই দিম এয়া চাওক কিন্তু বন আছে এতিয়া সম্পূৰ্ণ বনাই হোৱা নাই ইয়াত দেখিছেনে লক কৰি থৈছে ইয়াতে কোনো সোমাব নোৱাৰে এই শিৱৰাত্ৰিত এবাৰ খুলিছিলে আমি আহিছিলোঁ ইয়াতে ইফালেদি সোমাই ইয়াতে ল'ৰা ডাঙৰ বেটা মই হাজবেণ্ড অলপ খেলিছিলোঁ এতিয়ালৈ হ'ব এতিয়া আৰু অকণমান পাছত দেখুৱাই আছোঁ আপোনালোকক মোৰ বেটা হাজবেণ্ড ক'ত আছে কি খাব বা তাকে
ভাগৰ লাগি গৈছে অকণমান বহি লৈছোঁ আৰু এই বেটাক একদম মুকলি আকাশৰ তলত ঘূৰিব দিছে আমাৰ বেটা ঘূৰি আছে খুব ভাল পাইছে কেতিয়াও নাপায় এনেকৈ ঘূৰিবৰ কাৰণে আৰু এই ওচৰতে একদম পূৰা ছোৱালীকেইজনীমান বাৰ্থডে মানি আছে একদম দেখুৱাই মই আপোনালোকক ৰ'বা দেখুৱাই আছোঁ কেনেকৈ মুম্বাই হয় মহাৰাষ্ট্ৰৰ মই অসমৰ হয় যিহেতু এওঁলোকক লগ পাইছোঁ চবৰে স্মৃতি লৈ গৈছোঁ ইয়াৰ পৰা এওঁলোকে বাৰ্থডে মনাই আছে চবেই হাই কৈ দিওঁ हाय बोल दीजिए मैं आसाम की हूँ तो आप लोगों को मिला इसलिए सबको ले रहा हूँ জুৰি আমাৰ বেটা আপেল খাই আছে ভোকতে দৌৰি দৌৰি খাই আছে বহি নাখায় এই জেগাত আৰু সময়ো হৈছে বহুত সময় ঘূৰিলোঁ চ' বেছি দেৰি নকৰোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ লাহে লাহে আজি ভিডিঅ'টো চাই জনাব কেনে পালে কেনেকুৱা লাগিলে লাইক কমেণ্ট কৰি জনাব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনে ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো বজাই দিব বাই বাই ভালে থাকক